হাই ফ্ৰেণ্ডছ, আজি আমি এখন বুঢ়া বিয়া খাবলৈ আহি আছোঁ। বুঢ়া বিয়া মানে পলুৱাই অনাৰ পিছত ঘৰত সোমোৱাৰ পিছত যিখন তাৰ পাছত বিয়া পাতে, এইটোকে বুঢ়া বিয়া বুলি কয়। অদ্ভুত কথা হ'ল, তেওঁলোক ককাই ভাই দুজনে একেখন ৰভাৰ তলতে আৰু একেলগে বিয়া পাতিছে দুইজনে, আৰু ভাল লাগিব। ৰাতিলৈ আমি ফূৰ্তি কৰিম, চাই যাওক। ৰাতিলৈ আমি ঠেলা, আপোনাৰ ট্ৰেক্টৰ, AC গাড়ী এনেকৈ সজোৱা হৈছে ধুনীয়াকৈ, তাকে চাই যাওক, ভাল লাগিব। ধন্যবাদ। বিয়া পাতি অনুভৱ কেনেকুৱা? ভাল লাগিছে হয় নেকি? দিয়া দিয়া এহঁতক দিয়াহি আকৌ। কেইদিনৰ পৰা নোখোৱাকৈ আছে, ঠিকান নাই বিয়া বুলি, বিয়াত খাম বুলি। কাকু কোৱা, লাজ কৰিছা? নাই কোৱা, লাজ কৰিলে খাব লাগে ন। বা আমাৰ নৌৱে পুৰা দি আছে দেই। কওক আজি কি দিব লাগিব? আজি খানা এটা দিম বাৰু। গালিহে খাম এতিয়া মই। এইজনে গালি দিছে মোক। ধেমালি কষ্ট কৰা নাই নহয়। পেটু ভাজি খাচী ন? দুইটা আহিলা কোৱা? বুঢ়া বিয়া খাম বুলি আহিলা ঠিক কেনে? টাচ কৰিছে নি আকৌ খাবলৈ? কেইখন খাব দিছা? নহয়, মই কৈছোঁ চোৱা, 2 মিনিট কষ্ট কৰি খাওঁ, আধা ঘণ্টাৰ পিছত নিজৰে ভাল লাগিব। হে, দুখন বেছি খাওঁ, অসুবিধা নাইতো। অসুবিধা নাই, আধা ঘণ্টাৰ পিছত নিজৰে ভাল লাগিব। লালমোহন এটা দি দিব পৰা? লালমোহন নহয়, হৈ ভকত দেই, বুঢ়া বিয়া হৈ ভকত। মানে দমাই ল'লে আৰু। ৰাম গোটেই পল্টন লৈ আহিছে। আপুনি কেইদিন নোখোৱাকৈ থাকিলা? বিয়া বুলি কেইদিন নোখোৱাকৈ আছা? 4 দিনমান চাগে নোখোৱাকৈ আছে দেই। বিয়া গম পাই যি দংঘল লৈছে। ৰাম মানিক দাই চাগে এমাহমানৰ পৰা নোখোৱাকৈ আছে আৰু। হয়নে? দুখন বিয়া নি? এওঁ বিয়া বুলি কিমান দিনৰ আগৰ পৰা নোখোৱাকৈ আছে বাৰু। খাম বুলি বিয়াত কোৱা একো নাই, লাজ কৰিছে কেলৈ? কেইদিনৰ পৰা? 25 দিনমান হ'ব। 25 দিনৰ পৰা নোখোৱাকৈ আছে বিয়াত খাম বুলি। হেৰি, আমাৰ দৰাক এটা কথা সুধিব বিচাৰিছোঁ মই। এনেই বুঢ়া বিয়া পাতি অনুভৱ কেনেকুৱা? ভাল লাগিছে। আৰু পাতিম লাগিছে। নতুনকৈ তেখেত ক'ত? হেৰি হোৱা নাই নেকি? চিৰাও দি দিছা নেকি? এইটো বগা হ'ব কাৰণে দিছোঁ। তুমি বুঢ়া বিয়া পাতিতে অনুভৱ সুধিছোঁ, তুমি কৈছা। ই আকৌ এবাৰ ডাইৰেক্ট পাতিও অনুভৱটো ক'ব পৰা নাই যে এতিয়ালৈকে। হা, খাইছা? ছোৱালীজনীকো খুৱাই আছা? খা ৰাম ৰাম, ঠিককৈ লৈছে কিন্তু। কেইদিন খোৱা নাই? কেইদিন খোৱা নাই? কেইদিন খোৱা নাই? 25 দিন বুলি খোৱা খোৱা, লাজ কৰিব নালাগে। যিমান মন যায় সিমান খোৱা। ট্ৰেক্টৰ নিম দৰা আমি। ট্ৰেক্টৰ সজাই থোৱা হৈছে। দৰা যাব।
খেছে পোৱা নাই এইবিলাক সজাই থৈছোঁ घर में जब पूछे है मैं घर में पूछेगा तू तो बात আকৌ মোবাইলটো ভাগিব Thank you.